নমস্কাৰ মোৰ ইউটিউব চেনেল দেৱজানী ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটি সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ৰেচিপিটো কেনেকৈ প্ৰস্তুত কৰে আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই কেনে পালে মোক এটি কমেণ্ট কৰি জনাবচোন। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই লৈছোঁ অলপ কলমৌ শাক, যিটো শাক বাৰিষা পানীৰ ওপৰত হয়। সেই কলমৌ শাকৰ এমুঠি আগ, কলমৌ শাকৰ এমুঠি আগ আৰু অসমীয়া আলু লৈছোঁ অলপ, অসমীয়া আলু মজলীয়া বিধৰ। এতিয়া কলমৌ পাতখিনি টুকি ঠাৰিখিনি মই বেলেগ এটা বাচনত লৈ লৈছোঁ। এইখিনি চাওক, পাতখিনি মই পেলাই নিদিওঁ। ঠাৰিখিনি মই ধুনীয়াকৈ উলিয়াই লৈছোঁ। ধুনীয়াকৈ এইখিনি মোৰ কলমৌ শাক বচা হৈ গ'ল আৰু এইখিনি পাত মই বেলেগকৈ ৰাখিছোঁ। অলপ মিহলি শাক বুটলি থোৱা আছে, তাত অলপ মিক্স কৰি দিব পাৰিম। সকলোখিনি খোৱা বস্তু যেতিয়া পেলাই নিদিওঁ, আধা দি দিম। এইখিনি পাত চাওক, পাতখিনি গোটেইখিনি পেলাই দিলেতো একো নাথাকেই। এইখিনি মিহলি শাকৰ লগত মই অলপ কলমৌৰ পাত দি দিম। এইখিনি মই দি দিছোঁ। এতিয়া মই অসমীয়া আলু লৈছোঁ, একেবাৰে সৰু নহয় ডাঙৰো নহয়, আৰু মই শাকখিনি ধুনীয়াকৈ ধুই লৈছোঁ। কলমৌ ঠাৰিখিনি এইখিনি দেখিছে নহয়, ধুনীয়াকৈ ধুই লৈছোঁ। লগতে তিয়াই থোৱা আলুখিনি অলপ ভালদৰে ধুই দিছোঁ, যিহেতু ইয়াৰ বাকলি গুচাব নোৱাৰি। সেইবাবে অলপ দেৰি তিয়াই লোৱাৰ পাছত ভালদৰে মোহাৰি আলুখিনি ধুই লৈছোঁ। এতিয়া মই মিহলি শাকখিনিও তেনেদৰে 2-3 বাৰ ধুই ল'ম। মিহলি শাকত ধূলি বালি ধেৰ থাকিব পাৰে, সেইকাৰণে মই কেইবাৰ ধোৱাও দিছোঁ। এয়া চাওক, ফুটা থকা বাচনত ধুনীয়াকৈ ধুই দিছোঁ। এতিয়া মই আলুখিনি সৰু সৰুকৈ কাটি ল'ম। এইখিনি মই সৰু সৰুকৈ আলু কাটিছোঁ। এইখিনি মোৰ আলু কটা হৈ গ'ল। আলুখিনি এতিয়া মই দুভাগ কৰিম, যিহেতু দুখন ভাজি প্ৰস্তুত কৰিব বিচাৰিছোঁ। দুখন ভাজিৰ বাবে দুভাগ কৰি লৈছোঁ আলু। এতিয়া মই প্ৰথমতে কলমৌখিনি ধুনীয়াকৈ কাটি লৈছোঁ, সৰু সৰু কৰি। এয়া চাওক, কলমৌ শাকখিনি মোৰ কটা হৈ গ'ল। লগতে বেলেগ এটা পাত্ৰত মই মিহলি কৰি লোৱা শাকখিনি কাটি লৈছোঁ। দুই ভাগ লগতে যোগাৰ কৰি ল'লে মোৰ বনোৱাত সহায় হ'ব, সেইবাবে 2 ভাগ যোগাৰ কৰি লৈছোঁ। এইখিনি মোৰ কটা হৈ গৈছে। এতিয়া মই এটা পিঁয়াজ লৈ তাক দুফাল কৰি এফাল এভাগ ভাজিৰ কাৰণে ৰাখিছোঁ আৰু আনফাল এভাগ ভাজিৰ কাৰণে ৰাখিছোঁ। বিশেষ বস্তুৰ প্ৰয়োজন নহয়। মই এতিয়া এখন কেৰাহী পাতি ইয়াত অলিভ অইল দিছোঁ, জলফাই তেল। যিহেতু মই জলফাই তেল আৰু তিল তেল বেছি ব্যৱহাৰ কৰোঁ, মাজে মাজে ৰিফাইন তেল কৰোঁ। মিঠাতেলটো কম পৰিমাণৰহে কৰোঁ। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। এইখিনি
ভালদৰে পিঁয়াজখিনি ৰঙা পৰাকৈ ভাজিম। তাৰ পাছত এটা কেঁচা জলকীয়া মাজে মাজে দুফাল কৰি পিঁয়াজখিনিত দি দিছোঁ। এতিয়া মই কাটি লোৱা আলুখিনি দি দিলোঁ। এইখিনি কাটি লোৱা আলুখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই দিছোঁ। তাৰ পাছত দিছোঁ আন্দাজ পৰিমাণৰ নিমখ আৰু হালধি। এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ। দি মই কাটি লোৱা কলমৌ শাকখিনি দি দিছোঁ। এইখিনি চাওক, নিমখ আৰু হালধি মিক্স কৰা আলুখিনিৰ লগত ধুনীয়াকৈ মিহলি হৈ গৈছে। সেইবাবে মই আগতীয়াকৈ আলুখিনি ভাজি তাত নিমখ আৰু অকণমান হালধি দি দিছোঁ। এতিয়া মই অকণমান পানী দিছোঁ সিজিবৰ বাবে। আলুখিনি সিজিবলৈ পানীৰ প্ৰয়োজন হয় আৰু কলমৌ ঠাৰিখিনি সিজিবৰ কাৰণেও পানীৰ অকণমান প্ৰয়োজন হয়। এতিয়া মই এখন ঢাকনাৰে ঢাকি দিছোঁ। দ্বিতীয় এখন কেৰাহী পাতি মই ইয়াত অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এয়া চাওক, পিঁয়াজখিনি ভালদৰে লৰাই ৰঙচুৱা হ'বলৈ দিছোঁ। লগতে কাটি লোৱা কেঁচা জলকীয়া এটা দি দিছোঁ। এতিয়া মই আলুখিনি দি দিছোঁ। আলুখিনি দি ভালদৰে লৰাই দিম। তাৰ পাছত আন্দাজ পৰিমাণৰ নিমখ আৰু হালধি দি দিছোঁ। গেছৰ জুই কমাই দিছোঁ। দি অকণমান সময়ৰ কাৰণে মই ঢাকি দিছোঁ। এতিয়া মই আনখন ভাজি চাইছোঁ, পানী অলপ বাকী আছে। জুই কম পৰিমাণৰ দি থোৱা আছে। আকৌ মই ঢাকি দিছোঁ। এইখন ভাজিৰ আলুখিনি আধা ভজা হৈ গ'ল। এতিয়া মই শাকখিনি দি দিছোঁ। এইখিনি শাকখিনি গোটেইখিনি দি দিছোঁ। দি ভালদৰে লৰাই দিছোঁ। যিহেতু নিমখ হালধি মিক্স কৰা আধা বইল আলুখিনি ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু ঢাকনা এখন দি দিছোঁ। তাৰ পাছত দ্বিতীয়খন ভাজি এয়া চাওক, অলপ হৈছে। এতিয়া মই মান ধনিয়াৰ পাত এটা মিক্স ভাজিখনত দি দিছোঁ। আকৌ তেনেদৰে সিখন ভাজিত ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এতিয়া এপিচ আলু আনি চাইছোঁ হেঁচা দি। ধুনীয়াকৈ সিজি গৈছে। আলু সিজিছে যেতিয়া কলমৌ শাকখিনিও ভালদৰে সিজিছে। এতিয়া মই পানীখিনি অলপ জৰজৰীয়া পৰিবৰ কাৰণে লৰাই দিছোঁ। লগতে সিখন ভাজিও আকৌ ঢাকন খুলি চাই লৰাই দিছোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। জুই কমাই থোৱা আছে আৰু মই গেছ অফ কৰি দিছোঁ। এতিয়া সিখন ভাজি চাওক, এইখনো ধুনীয়া হৈছে। এইখন ভাজিত মই পানী দিয়া নাই, যিহেতু শাকৰ পৰা পানী যথেষ্ট পৰিমাণ ওলাইছে। আৰু এইখন ভাজিও হৈ গৈছে। আপোনালোকে মোৰ শাক বনোৱা ভিডিঅ'টো চাই কেনেকুৱা পালে এটি কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ এটি কমেণ্টে মোক এনেদৰে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।